নমস্কাৰ সাইনবোৰ্ডখন দেখি চাগে গম পাইছে আমি গাভৰু দলং চাবলৈ আজি আহিলোঁ বুলি ময়ো চাম লগতে আপোনালোককো দেখাম বুলি ভাবি কিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব লগতে চেনেলটো নতুনকৈ যিহেতু আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া আৰু কিবা কিবি দেখাবলৈ ক'ৰবাত যাবৰ কাৰণে ভাল লাগিব নহয় জানো এইখনতো আপোনালোকে সকলোৱে জানে যে গাভৰু দলং নাহৰকটীয়াত আছে দিখৌ নদীৰ পাৰত দিখৌ নদীৰ ওপৰত তো দলংখনৰ বিষয়ে ক'বলগীয়া বা কিবা বুলিবলৈ একো নাই যিহেতু গোটেই অসমতে বা ইমান মানুহে জানে অসমৰ প্ৰায় গাভৰু দলংটো প্ৰত্যেকৰ মুখে বা প্ৰত্যেকৰ গম পায়ে গাভৰু দলঙৰ কথা দলংখনক নিৰ্মাণ কৰিছিলে আপোনাৰ অইল ইণ্ডিয়াই তেওঁলোকৰ তেলৰ পানী যিবিলাক পাইপ আছিল নদীখনৰ ওপৰে নিবৰ কাৰণে কিন্তু তেওঁলোকৰ যি প্ৰয়োজনীয়তাৰ কাৰণে নিৰ্মাণ কৰিছিল কিন্তু ইয়াত ৰাইজৰ পিছত অইলৰ পাইপ যাবলৈ বনোৱা দলং কিমান পপুলাৰ গাভৰু দলং নজনা চাগে মানুহ নাই বোলে অসমত নাম নুশুনা এনেকুৱা খালি বাৰিষা দিনতকৈ খৰালি দিনত আহিলে মানে বেছি ভাল আছে ধুনীয়া বগৰী খাবলৈ পায় মানুহখনে আৰু একদম পুৰা পিকনিক প্লেচটো জানুৱাৰী ডিচেম্বৰ মাহত আহি আৰু মাছে মাংসই দগৰি খাই মেলি যোৱাগে আৰু